জয় গুৰু শংকৰ। আজি মই উপস্থিত হৈছোঁ ৰঙিয়াৰ মৰাণজানাত, যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আয়োজন কৰা হৈছে। তাত আহি উপস্থিত হৈছোঁ। এয়া 93 সংখ্যক অধিৱেশনৰ মুখ্য তোৰণ। ইয়াৰ কাষতে ৰৈ আছে সেৱা বাহিনীৰ সদস্যসকল আৰু তেওঁলোকে নাম প্ৰসংগ কৰি সকলোকে আদৰণি জনাইছে। এয়া বলক ভিতৰলৈ যাওঁ, মোৰ লগতে আপোনালোকেও চাওক এই অধিৱেশনত ক'ত কি কৰিছে। বিশাল এলেকা এটা আগুৰি আছে। জানিব পৰা মতে প্ৰায় 700 বিঘা মাটিত এই অধিৱেশনৰ আয়োজন কৰা হৈছে। বিভিন্ন দোকান পোহৰ আহি ইয়াত উপস্থিত হৈছে। এয়া চাওক, এয়া হৈছে মূল মঞ্চ। ইয়াতে শিক্ষা সমিতিৰ বৈঠক আৰম্ভ হৈছে। জানিব পৰা মতে ইয়াৰ শাখাৰ বৈঠকো অনুষ্ঠিত কৰা হৈছে। এয়া চাওক, বীৰ চিলাৰায় তোৰণ। এই তোৰণ পাৰ হৈ গ'লে পোৱা যায় কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ। বিভিন্ন জিলাৰ পৰা সেৱা বাহিনীৰ সদস্যসকল আহি ইয়াত উপস্থিত হৈছে। 2-3 দিন আগৰ পৰা আহি সদস্যসকলে ইয়াত আছে আৰু তেওঁলোকে যেনেধৰণে পাৰে তেনেকৈ সেৱা আগবঢ়াই আছে। এয়া চাওক, সুন্দৰ বাঁহ আৰু ফুলেৰে সজাই তুলিছে। দেখিবলৈ ভাল লগা হৈছে। ইয়াৰ পৰা অকণমান দূৰত গৈয়ে ভোজন গৃহ পায় আৰু ভোজন গৃহলৈ মানুহবোৰে সুন্দৰ ডিচিপ্লিনভাৱে প্ৰৱেশ কৰিছে। এয়া চাওক, শাৰী পাতি ৰৈ আছে। মই দূৰৰ পৰাই চাইছোঁ, কাৰণ লাইনত সোমালে বহুত দেৰি হৈ যায়, সেইকাৰণে মই তালৈ যোৱা নাই।
এয়া নাটঘৰ। ইয়াতে নাটক হৈ আছে প্ৰতিদিনে। দিনৰ ভাগত নাম কীৰ্তনো কৰিছে। এয়া চাওক, থকাৰ ব্যৱস্থা কৰিছে ইয়াতে। দূৰ দূৰণিৰ পৰা অহা লোকসকলে ইয়াত আছে। প্ৰতিখন জিলাৰ কাৰণে বেলেগ বেলেগকৈ থকাৰ ব্যৱস্থা কৰিছে। প্ৰত্যেকটা শিবিৰৰে নাম্বাৰ দিছে আৰু সেই নাম্বাৰ অনুযায়ী মানুহবিলাক আছে। এয়া সুন্দৰ সুন্দৰ দোকান আহিছে। আমি ইয়াতে পাপৰ চাটৰ সোৱাদ ল'লোঁ। খুব ভাল লাগিছে খাই। চাহো ধুনীয়াকৈ বনাইছে। তাৰ পৰা আহিলোঁ আমি সৰু ল'ৰা ছোৱালীবিলাকে খেলা ঠাইলৈ। দিনটো কটাব, সময় অতিবাহিত কৰিব পৰাকৈ ইয়াত সুন্দৰ ব্যৱস্থা আছে। মোৰ ল'ৰাটো ইয়াত খেলি খুবেই ভাল পাইছে। সি নামিয়ে আহিব খোজা নাই। এবাৰ ওপৰলৈ উঠে, এবাৰ তললৈ নামে, এনেদৰে খেলিয়ে আছে।